আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষে দেশৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ আমি অসমীয়া পৰিষদে পৰম শ্ৰদ্ধা তথা সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। দেশৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি তথা দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি বিখ্যাত পণ্ডিত দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন শিক্ষক দিৱস হিচাপে ৰাষ্ট্ৰজুৰি পালন কৰা হৈ আছে। উল্লেখ্য যে আমাৰ প্ৰয়াত ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো বিশেষভাৱে পালন কৰাৰ সিদ্ধান্ত লৈ 1965 চনত তেখেতৰ বিখ্যাত ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ অনুমতি বিচাৰি লগ ধৰিছে। কিন্তু তেখেতৰ জন্মদিনটো বিশেষভাৱে পালন কৰাৰ পৰিৱৰ্তে সমাজত মানৱ সম্পদ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা শিক্ষকসকলক পৰম শ্ৰদ্ধা তথা সম্বৰ্ধনা জনাবলৈ তেখেতে সেই ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়াইছিল আৰু সেইদৰে 1965 চনৰ পৰা তেখেতৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হৈ আছে। আৰু এই শিক্ষক দিৱসৰ যি উদ্দেশ্য সেই উদ্দেশ্য হৈছে যে তেখেতে ৰাষ্ট্ৰখনৰ কোটি কোটি দৰিদ্ৰ জনতাৰ সতি সন্ততিসকলক শিক্ষাৰ পোহৰেৰে উজ্বলাই তোলাৰ যি পৰিকল্পনা কৰিছিল সেই পৰিকল্পনা বাস্তৱত ৰূপায়ণ কৰাটোৱেই হৈছে আমাৰ এই শিক্ষক দিৱসৰ প্ৰধান উদ্দেশ্য। কিন্তু 2022 চনত আমি কি দেখিছোঁ? 2022 চনত আমাৰ অসম চৰকাৰে চৰকাৰী খণ্ডৰ অৰ্থাৎ ৰাজহুৱা খণ্ডৰ হাজাৰ হাজাৰ বিদ্যালয় এফালৰ পৰা বন্ধ কৰি আছে। কিয় বন্ধ কৰিবলগীয়া হৈছে? যে বিগত দিনত চৰকাৰী খণ্ডৰ অৰ্থাৎ ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহত পৰ্যাপ্ত পৰিমাণে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়া নহ'ল। 100 নহয় 200 নহয় 300-400 ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় এখনত মাত্ৰ এজনকৈ শিক্ষক, আৰু সেই শিক্ষকজনৰ নামমাত্ৰ শিক্ষক, কিয়নো তেখেতক শৈক্ষিক পাঠ্যক্ৰমৰ উপৰিও অনাশৈক্ষিক মধ্যাহ্ন ভোজনৰ বজাৰ কৰা, তাৰ হিচাপ ৰখা, হিচাপ চৰকাৰক জমা দিয়া, নিৰ্বাচনী ডিউটি, লোকপিয়লৰ ডিউটি, ৰিলিফৰ ডিউটি, অৰুণোদয় আৰু কিবা কিবি আছে এইবিলাকৰ ডিউটি ইত্যাদি কৰাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে স্কুলত যায় কিন্তু স্কুলৰ পৰা কোনো শিক্ষা গ্ৰহণ কৰাৰ কোনো ব্যৱস্থা নাই। ফলত অভিভাৱকসকলে তেওঁলোকৰ সতি সন্ততিৰ ভৱিষ্যত কামনা কৰি জাতীয় বিদ্যালয় অৰ্থাৎ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত দিবলৈ ধৰিছে। ফলত চৰকাৰী অৰ্থাৎ ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনে দিনে কমি গৈছে, আৰু এই দিনে দিনে কমি যোৱাৰ ফলত 4-5টা বিদ্যালয় একলগ কৰা অৰ্থাৎ একত্ৰীকৰণৰ প্ৰক্ৰিয়া চলিছে। আৰু এই একত্ৰীকৰণৰ প্ৰক্ৰিয়াৰ ফলত আজি বহু ঐতিহ্যমণ্ডিত বিদ্যালয়সমূহ বন্ধ কৰি দিবলগীয়া হৈছে, বন্ধ কৰি দি আছে চৰকাৰ। আৰু এই বিদ্যালয়সমূহ আমাৰ অভিভাৱকসকলে বহু কষ্টৰ বিনিময়ত তেওঁলোকৰ নিজৰ সম্পত্তি দান কৰি এই বিদ্যালয়সমূহ প্ৰতিষ্ঠা কৰিছিল, যে তেওঁলোকৰ এই অঞ্চলৰ ভৱিষ্যত প্ৰজন্ম শিক্ষিত হৈ উঠিব, ভৱিষ্যত প্ৰজন্মই সেই অঞ্চল উন্নত কৰিব। দীৰ্ঘ আশা লৈ অভিভাৱকসকলে এই বিদ্যালয়সমূহ প্ৰতিষ্ঠা কৰিছিল, আৰু এই চৰকাৰে সেই বিদ্যালয়সমূহ বন্ধ কৰি তাত বিভিন্ন কোম্পানীৰ বেচৰকাৰী খণ্ডৰ বিদ্যালয় স্থাপন কৰাৰ সুবিধা কৰি দি আছে। আৰু আমাৰ মানুহে নাগৰিকসকলে তেওঁলোকৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ সতি সন্ততিক পইচা দি পঢ়াব লাগিব। আনফালে কি কৰিছে যে যিবিলাক বিদ্যালয় প্ৰাদেশিকৰণ কৰিবলগীয়া আছে সেই বিদ্যালয়সমূহ এতিয়া প্ৰাদেশিকৰণ নকৰে। আৰু 2021 চনত যিবিলাক বিদ্যালয় প্ৰাদেশিকৰণ কৰিছে
সেইবিলাক বিদ্যালয়ৰ আধা শিক্ষকৰ পদ প্ৰাদেশিকৰণ হৈছে আৰু আধা শিক্ষকৰ পদ প্ৰাদেশিকৰণ হোৱা নাই। আমি জানো যে এম ই স্কুলত মজলীয়া বিদ্যালয়বিলাকত 5-6জনকৈ শিক্ষক থাকে। সেই 5-6জনে ইমান দিনে তেওঁলোকে কষ্ট কৰি বিদ্যালয়খন ইমান দূৰ লৈ আহিছে। সেই 5-6জনৰ ভিতৰত 2জনকৈ শিক্ষকৰ পদ প্ৰাদেশিকৰণ কৰা হৈছে আৰু বাকীবিলাকৰ পদ প্ৰাদেশিকৰণ হোৱা নাই। সেইসকল শিক্ষক আজিলৈকে সেই সংশ্লিষ্ট বিদ্যালয়ত পাঠদান কৰি আছে বিনা বেতনে। আৰু ইতিমধ্যেই হাজাৰ হাজাৰ শিক্ষক বিনা বেতনে অৱসৰ ল'লে। আৰু যিকেইজনে দৰমহা দিয়ে, অৰ্থাৎ নামমাত্ৰ দৰমহা নহয়, এইটো হৈছে দিন হাজিৰা। LPৰ পৰা কলেজলৈকে 300ৰ পৰা 500 টকালৈকে দিন হাজিৰা দিয়া হয়। দিনত 300ৰ পৰা 500 টকা দিন হাজিৰা দিয়া হয়। সেইটো মজুৰি দিয়া হয়, সেইটো দৰমহা নহয়, চেলাৰী নহয়। আৰু তেওঁলোকক মৰ্যাদা দিয়া হৈছে টিউটৰ হিচাপে, শিক্ষক হিচাপে নহয়। আজি তেওঁলোকক সমাজত এনেকৈ হেয় প্ৰতিপন্ন কৰা হৈছে। গতিকে আজি এই শিক্ষক দিৱসৰ জৰিয়তে আমি আমাৰ জনসাধাৰণক আহ্বান জনাইছোঁ যে আমাৰ অভিভাৱকসকলে যিবিলাক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল, সেই বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি আজি বহু উচ্চ বিভাগত তেওঁলোকে চাকৰি কৰি আছে, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত নাম কৰি আছে আৰু সেই বিদ্যালয়সমূহ এতিয়া বন্ধ কৰি আছে। গতিকে সেই বিদ্যালয়সমূহত পৰ্যাপ্ত পৰিমাণে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক দিয়াৰ দাবীত আপোনালোকে আন্দোলনৰ দাবী আপোনালোকে দাবী কৰক। আনহাতে আমি চৰকাৰক দাবী জনাইছোঁ যে সেইসকল বিদ্যালয়ত যিবিলাক বিদ্যালয়ে বন্ধ কৰিবলৈ গৈ আছে, সেই বিদ্যালয়ত কালি ছাত্ৰ অনুপাতে 30জন ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে এজনকৈ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিয়োগ কৰক। কালিয়ে চাব যে সেইবিলাক বিদ্যালয়ত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিব। গতিকে চৰকাৰৰ আপোনালোকৰ যিটো বাজেট আছে, বিগত দিনত বাজেটত শিক্ষাৰ ক্ষেত্ৰত সেই বাজেটত 10%তকৈ কম পইচা ধৰা হৈছিল। গতিকে শিক্ষাৰ অধিকাৰৰ পৰা এই অঞ্চলৰ শিক্ষাৰ অধিকাৰৰ পৰা নাগৰিকসকলৰ সতি সন্ততিক বঞ্চিত নকৰিব। তেওঁলোকক সেই অঞ্চলত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক দি শৈক্ষিক পৰিৱেশৰ উন্নয়ন কৰাৰ কাৰণে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। অন্যথায় আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হ'ম আৰু ফলত উদ্ভৱ হ'ব পৰা যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ বাবে চৰকাৰে দায়ী থাকিব লাগিব বুলি আমি সকীয়াই দিছোঁ।